পবিত্র শবে বারাতর রাতি 5 প্রকার নামাজ পঢ়ক, জীবন পরিবর্তন হৈ যাব, জীবনৰ সকলো সমস্যা সমাধান হ'ব, বিপদ আপদ বালা মুসিবতবোৰ দূৰ হৈ যাব। যদি কোনোবাই দুশ্মনী কৰি আছে, আলহামদুলিল্লাহ, আল্লাহ তাআলা আপোনাৰ মুহাফিজ হৈ যাব, আল্লাহ তাআলা আপোনাক হেফাজত কৰিব। এই পৃথিৱীৰ কোনো কিছু আপোনাক কোনো ক্ষতি কৰিব নোৱাৰে। আলহামদুলিল্লাহ, এই ৰাতি যদি এই 5 প্ৰকাৰৰ নামাজ আপুনি পঢ়িব পাৰে, আল্লাহ তাআলাৰ ওচৰত আপুনি যে দোয়া কৰে লগে লগে আল্লাহ তাআলা কবুল কৰিব। কিয়নো এই ৰাতি আল্লাহ ৰাব্বুল আলামিন বান্দাক অফাৰ দিয়ে, বান্দাৰ কাৰণে এলান কৰি থাকে, মোৰ বান্দা তোমাৰ কি হৈছে, কিহৰ অভাৱ হৈছে, তোমাৰ কিহৰ প্ৰয়োজন হৈছে, তুমি মোৰ ওচৰত দোয়া কৰা, মই তোমাৰ দোয়া কবুল কৰিম, সমস্যা সমাধান কৰি দিম, ৰিজিকেৰে তোমাক মালামাল কৰি দিম, ইহকাল পৰকালৰ সকলো কল্যাণ তোমাক দান কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, এই পবিত্ৰ শবে বাৰাতৰ ৰাতি 5 প্ৰকাৰৰ নামাজ, কি নামাজ হয় আৰু এই নামাজৰ নিয়ত কেনেকৈ কৰিব লাগে, কি নিয়মত এই নামাজ পঢ়িব লাগে, গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম ইনশাআল্লাহ। ধৈৰ্য সহকাৰে আপুনি ভিডিঅ'টি চাই লওক। 1 নম্বৰ ইশাৰৰ নামাজ, 2 নম্বৰ শবে বাৰাতৰ নামাজ, 3 নম্বৰ সলাতুত তসবিহ নামাজ, 4 নম্বৰ সলাতুল হাজতৰ নামাজ, 5 নম্বৰ সলাতুত তাহাজ্জুদৰ নামাজ। এই 5 প্ৰকাৰৰ নামাজ কেনেকৈ পঢ়িব লাগিব, কি নিয়মত আৰু কোন সূৰা দি পঢ়িব, এই নামাজৰ নিয়ত আৰবী আৰু অসমীয়া সহ গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিছোঁ। ধৈৰ্য সহকাৰে আপুনি ভিডিঅ'টি চাই থাকক। আপুনি সুন্দৰকৈ অজু কৰিব, যেতিয়া ইশাৰৰ আজান হয় সুন্দৰকৈ অজু কৰি পুৰুষসকল মছজিদলৈ গুচি যাব, আমাৰ মহিলা মা ভনীসকল সুন্দৰকৈ অজু কৰি যায় নামাজত থিয় হৈ যাব আৰু ইশাৰৰ নামাজ আপুনি প্ৰথমতে পঢ়িব। ইশাৰ প্ৰথমতে 4 ৰাকাত সুন্নত নামাজ পঢ়িব লাগে। এই সুন্নত নামাজ নপঢ়িলেও গুনাহ নহয়, কিন্তু পঢ়িব এই পবিত্ৰ ৰাতি, এই নামাজো আপুনি এৰি নিদিব। ইশাৰৰ 4 ৰাকাত সুন্নত নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 ৰাকাতি সলাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার, এনেকৈ নিয়ত কৰিলে হ'ব। আৰু যিকোনো সূৰা দি এই নামাজ আপুনি পঢ়িব পাৰিব, যিকোনো সূৰা মুখস্থ আছে সেই সূৰা দিয়ে আপুনি এই নামাজ পঢ়িব পাৰিব। ইয়াৰ পিছত আকৌ 4 ৰাকাত ইশাৰৰ ফৰজ নামাজ, ইশাৰৰ 4 ৰাকাত ফৰজ নামাজৰ নিয়ত আৰবীত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 ৰাকাতি সলাতিল ইশা ফৰদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে, মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজো পঢ়িব পাৰে। ইয়াতে আৰু এটা কথা, যি 4টা সূৰা দি আপুনি সুন্নত 4 ৰাকাত নামাজ পঢ়িছিল, সেই 4টা সূৰাৰ মাজৰ পৰা যিকোনো 2টা সূৰা দি আপুনি ফৰজ নামাজো পঢ়িব পাৰিব। ইয়াতে অপশ্যনটো মই কৈ দিলোঁ, আপুনি অন্য সূৰা দিও পঢ়িব পাৰে যদি অন্য সূৰা জানে, আৰু যদি আপুনি কমচে কম 4টা সূৰাই জানে, এই 4টা সূৰা দি আপুনি সকলো নামাজ পঢ়িব পাৰিব, কোনো প্ৰব্লেম নাই। আৰু ইশাৰৰ 4 ৰাকাত ফৰজ নামাজৰ প্ৰথম 2 ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগে, বাকী 2 ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব লাগে, কোনো সূৰা মিলাব নালাগে। ইয়াৰ পিছত আকৌ ইশাৰৰ 2 ৰাকাত সুন্নত নামাজ আপুনি নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। নিজৰ ভাষাত ক'লে, মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার। তাৰপিছত যিকোনো সূৰা দি আপুনি এই নামাজ পঢ়িব পাৰে। আগত যিবিলাক সূৰা ফৰজত অথবা সুন্নতত আপুনি পঢ়িছিলে সেই সূৰা দিও পঢ়িব পাৰে, বেলেগ সূৰা দিও আপুনি পঢ়িব পাৰিব। ইয়াৰ পিছত আকৌ 2 ৰাকাত নফল নামাজ, এই নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতিল ইশা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। অথবা নিজৰ ভাষাত ক'লে, মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজো আপুনি পঢ়িব পাৰে। ইয়াৰ পিছত আপুনি ভিতিৰ নামাজটো ইয়াতে নপঢ়িব। ভিতিৰ নামাজটো পঢ়ি ল'লে কোনো কথা নাই, প্ৰব্লেম নাই, কিন্তু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰাতিৰ সকলো নফল নামাজৰ পিছত ভিতিৰ নামাজ পঢ়িছিল। ভিতিৰ নামাজ আপুনি তাহাজ্জুদৰ নামাজৰ পিছত পঢ়িব, বেছি ভাল হয়, অথবা শবে বাৰাতৰ নামাজৰ পিছত ভিতিৰ নামাজ আপুনি পঢ়িব। এতিয়া ইশা নামাজৰ সাবজেক্ট ইয়াতে থৈ দিলোঁ। শবে বাৰাতৰ নামাজ, শবে বাৰাতৰ নামাজ কেই ৰাকাত পঢ়িব লাগে, নিয়ত কেনেকৈ কৰিব লাগে। শবে বাৰাতৰ নামাজ আপুনি কমচে কম 12 ৰাকাত নামাজ পঢ়িব। অতিৰিক্ত আপুনি যিমান পঢ়ে, আমাৰ আকাবিৰসকলে 1000 ৰাকাতলৈকে নামাজ পঢ়িছিল, আপুনি 20 ৰাকাত পঢ়ক, 50 ৰাকাত পঢ়ক, 100 ৰাকাত পঢ়ক, যিমান পাৰে কমচে কম 12 ৰাকাত শবে বাৰাতৰ নামাজ আপুনি পঢ়িব আৰু 2 ৰাকাত কৰি নিয়ত কৰিব লাগিব।
আৰু সবে বাৰাতৰ নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা ৰাকাআতাই ছলাতিল বাৰাতি নাফলি মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিশ শৰীফাতি আল্লাহু আকবার। যদি নিজৰ ভাষাত কয় মই আল্লাহৰ ৱাস্তে সবে বাৰাতৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছোঁ আল্লাহু আকবার, এনেকৈ নিয়ত কৰি 1 নম্বৰ কথা হৈছে যে আপুনি যিকোনো সূৰা দি এই নামাজ পঢ়িব পাৰে। যিকোনো সূৰা আপোনাৰ মুখস্থ আছে, যিবিলাক সূৰা আপুনি আগৰ নামাজত ইশা নামাজত পঢ়িছিলে সেইবিলাক সূৰা দিও পঢ়িব পাৰে। যদি আপুনি সূৰা ইখলাছ দি পঢ়ে, প্ৰত্যেক ৰাকাতত সূৰা ফাতিহাৰ পিছত সূৰা ইখলাছ 3 বাৰকৈ পঢ়ে, অথবা প্ৰত্যেক ৰাকাতত সূৰা ফাতিহাৰ পিছত সূৰা ইখলাছ 10 বাৰকৈ পঢ়ে, এনেকৈও পঢ়িব পাৰে। সূৰা ইখলাছ মানে কুলহু সূৰা, তেতিয়াহ'লে আপুনি সূৰা ইখলাছৰ ফজিলতো পাব, সওয়াবো পাব, আৰু সবে বাৰাতৰ নফল নামাজৰো সওয়াব পাব। এনেকৈও আপুনি পঢ়িব পাৰে, যিকোনো সূৰা দি এই নামাজ পঢ়িব পাৰে। 2 ৰাকাত কৰি নিয়ত কৰি আপুনি যেতিয়া 4 ৰাকাত নামাজ হৈ যায় তেতিয়া আপুনি বহিব আৰু অলপমান দোৱা কৰিব। এই ৰাতি বেছি বেছিকৈ দোৱা কৰিব লাগে। আর দোয়া মুখুল ইবাদা, দোয়া হৈছে ইবাদতৰ মগজু, দোয়া শ্ৰেষ্ঠ ইবাদত। আমি বেছি বেছিকৈ আল্লাহৰ ওচৰত বিচাৰিব লাগে। লা ইয়াৰুদ্দুল কাজা ইল্লা দোয়া ওয়ালা ইয়াজিদু ফিল উমর ইল্লা আল বির। ভাগ্য পৰিৱৰ্তন নহয় দোয়া ব্যতীত, আৰু আয়ুস বৃদ্ধি নহয় নেকি ব্যতীত, পুণ্য ব্যতীত। ইয়াৰ মতলব হৈছে যে দোয়াৰ দ্বাৰা ভাগ্য পৰিৱৰ্তন হৈ যায়, নেক আমলৰ দ্বাৰা আয়ুস বৃদ্ধি হয়, জীৱনত বৰকত হয়। আমি আল্লাহৰ ওচৰত দোয়া কৰিব লাগিব, বিচাৰিব লাগিব, কিয়নো এই ৰাতি আল্লাহ তাআলাই নিজে মাতি মাতি কয় কাৰ কি প্ৰয়োজন হৈছে মোৰ ওচৰত দোয়া কৰা। সবে বাৰাতৰ ৰাতি সূৰ্য অস্ত হৈ যোৱাৰ লগে লগে আল্লাহ ৰব্বুল আলামিন এলান কৰি থাকে, পৃথিৱীৰ আসমানত আগমন কৰে। মই আগতো 2টামান ভিডিঅ'ত কৈছোঁ এই হাদিস। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, ইজা কানাত লাইলাতুন নিসফি মিন শাবান কুমু লাইলাহা ওয়া সুমু নাহারাহা ফাইন্নাল্লাহা ইয়ানজিলু ফিহা লিগুরুবিশ শামসি ইলা সামাইদ দুনিয়া فيقول ألا من مستغفر فأغفر له ألا مسترزق فأرزقه ألا مبتلا فأعافيه ألا كذا ألا كذا حتى يطلع الفجر। সবে বারাতর রাতি যেতিয়া আৰম্ভ হৈ যায় আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, তোমালোকে ৰাতি নামাজ পঢ়িবা, ৰাতি বেছি বেছি নফল নামাজ পঢ়িবা আৰু দিনত ৰোজা ৰাখিবা, কিয়নো আল্লাহ রব্বুল আলামিন, নিশ্চয় আল্লাহ রব্বুল আলামিন সূৰ্য অস্ত হৈ যোৱাৰ লগে লগে পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাৰ কাৰণে এলান কৰে কাৰ কি প্ৰয়োজন হৈছে। তুমি মাগফিৰাত বিচাৰিছা, তোমাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিয়া হ'ব। তোমাৰ ধন সম্পত্তি লাগে, তোমাক মালামাল কৰি দিয়া হ'ব, ধন সম্পত্তিৰে তোমাৰ জীৱন ভৰপূৰ কৰি দিয়া হ'ব। তুমি বেমাৰত পৰি আছা, তুমি দোয়া কৰা, তোমাক শিফা দান কৰা হ'ব। তুমি বিপদত পৰিছা, তোমাক উদ্ধাৰ কৰা হ'ব। কাৰ কি প্ৰয়োজন গোটেই ৰাতি আল্লাহ তাআলাই এলান কৰি থাকে। সেইকাৰণে আমি অলপ পিছে পিছে যেতিয়াই মনত পৰিছে আপুনি নামাজ পঢ়ি আছে, মাজে মাজে আপুনি দোয়া কৰিছে, 4 ৰাকাতৰ মূৰে মূৰে আপুনি দোয়া কৰিব, অথবা সবে বাৰাতৰ নামাজ শেষ কৰি আপুনি দোয়া কৰিব পাৰে। কিন্তু দোয়া মই কওঁ অলপ পিছে পিছে আপুনি দোয়া কৰিব। যিমানেই আল্লাহ তাআলাৰ ওচৰত আমি বিচাৰোঁ আল্লাহ তাআলা সিমানেই খুশ হৈ যায়, আমাক ভাল পায়, মহাব্বত কৰে। সেইকাৰণে বেছি বেছিকৈ অলপ পিছে পিছে আমি দোয়া কৰিম। দোয়া নিজৰ ভাষাত ক'লে হ'ব, নিজৰ ভাষাত, অন্তৰৰ কথা আল্লাহ বুজি পায়। আপুনি যি বিচাৰিছে সেয়া আপোনাৰ নিজৰ ভাষাত ক'লেও কোনো কথা নাই, নিজৰ ভাষাত ক'লেও আল্লাহ তাআলাই শুনিব। কোৰআনৰ যিবোৰ দোৱাৰ আয়াত আছে সেইবোৰো পঢ়িব পাৰে, হাদিছৰ পৰা কিছুমান মসনুন দোৱা আছে, যদি সেইবোৰ জানে সেইবোৰ দোৱা পঢ়িব। নহ'লে নিজৰ ভাষাতেই আপুনি দোৱা কৰিব, আপুনি কি বিচাৰিছে, কি সমস্যা হৈ আছে, আল্লাহ তাআলাই নিশ্চয় শুনিব। আৰু এই ৰাতিৰ দোৱা আল্লাহ তাআলাই খালি ঘূৰাই নিদিয়ে, সকলোৰে দোৱা আল্লাহ তাআলাই কবুল কৰে। এই ৰাতি অগণন বান্দা বান্দীসকলক আল্লাহ তাআলাই জাহান্নামৰ পৰা মুক্ত কৰি দিয়ে, সকলোকে আল্লাহ তাআলাই মাফ কৰি দিয়ে। সেইকাৰণে আমি এই ৰাতিৰ এই সোণালী সুযোগ কোনেও যাতে এৰি নিদিওঁ। আমি ইশাৰৰ নামাজ 1 নম্বৰত ইশাৰৰ নামাজ আমি পঢ়িলোঁ, তাৰপিছত সবে বাৰাতৰ নামাজ যিমান বেছি পাৰোঁ সবে বাৰাতৰ নামাজ পঢ়িম। ইয়াৰ লগে লগে যদি জীৱনত বহুত বিপদ আপদ হৈ আছে, বহুত সমস্যা হৈ আছে, কিবা এটা কাম কৰিছোঁ কিন্তু ছাকচেছ নাই, কামিয়াবি নাই, তেতিয়াহ'লে 2 ৰাকাত ছলাতুল হাজতৰ নামাজ এই ৰাতি আমি পঢ়িব লাগে। ছলাতুল হাজত আমি গোটেই বছৰটো পঢ়িব পাৰোঁ। যেতিয়াই কোনো বিপদ আপদ হৈছে, যেতিয়া কিবা কাম কৰিবলৈ যাওঁ, তাতে কামিয়াবিৰ কাৰণে যিকোনো সময়তে পঢ়িব পাৰি, মক্ৰুহ সময় বাদ দি। কিন্তু বিশেষকৈ এই ফজিলতপূৰ্ণ ৰাতি জীৱনৰ সমস্যাবোৰ ইয়াদ কৰি এই নামাজ আপুনি পঢ়িব, আল্লাহ তাআলাই নিশ্চয় সকলো ধৰণৰ সমস্যা সমাধান কৰি দিব। যি আশা কৰি আছে সেই আশা আল্লাহ তাআলাই পূৰা কৰি দিব। যিসকল ল'ৰা ছোৱালী এক্সামৰ কাৰণে তৈয়াৰী কৰি আছে তেওঁলোকে এই নামাজ পঢ়ি দোয়া কৰিব, আল্লাহ তাআলাই জেহেন খুলি দিব। আল্লাহু আকবার। ইয়াতে আৰু এটা কথা মই কৈ দিওঁ,
যিবোৰ ল'ৰা ছোৱালীয়ে এক্সাম দিব বা এক্সামৰ কাৰণে তৈয়াৰী কৰিছে তেওঁলোকে কোন দোৱা পঢ়িব লাগে, দুটা দোৱা কোন নিয়মত পঢ়িব লাগে, এই চেনেলত এটা ভিডিঅ' দিয়া আছে। সেই ভিডিঅ'ৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, তেওঁলোকে এই ভিডিঅ'টো চাই ল'ব পাৰিব। এক্সামৰ ল'ৰা ছোৱালীৰ কাৰণে মই কথাটো কৈছোঁ, লিংকটো মই দি দিম, সকলোৱে চাই ল'ব পাৰিব। সেই ভিডিঅ'টো চাই যিমতে আমল কৰিব লাগে সেইমতে আমল কৰিব, আল্লাহ তাআলাই জেহেন খুলি দিব। এই ৰাতি ছলাতুল হাজত নামাজ আপুনি কেনেকৈ পঢ়িব, নিয়ত কেনেকৈ কৰিব মই কৈ দি আছোঁ। ছলাতুল হাজতৰ 2 ৰাকাত নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা ৰাকাতাই ছলাতিল হাজা নাফলি মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিশ শৰীফাতি আল্লাহু আকবার। নিজৰ ভাষাত ক'লে মই আল্লাহৰ ৱাস্তে ছলাতুল হাজতৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হ'ব। আৰু যিকোনো সূৰা দি এই নামাজ পঢ়িব পাৰে। কিন্তু ছলাতুল হাজত নামাজৰ পিছত এটা দোৱা আছে, সেই দোৱাটি আপুনি হাত তুলি যেতিয়া দোৱা কৰে তেতিয়া সেই দোৱাটি পঢ়িব। আপোনাৰ উদ্দেশ্যটো মনত ৰাখিব, আপোনাৰ উদ্দেশ্যটো কি, আপুনি কি সমস্যাত পৰি আছে সেই কথাটো মনত ৰাখিব, মনে মনে ভাবিব। আৰু নামাজৰ পিছত যেতিয়া সালাম ফিৰাই লৈ হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিব। প্ৰথমতে এই দোৱাটি পঢ়িব, তাৰপিছত অন্যান্য নিজৰ ভাষাত আপুনি দোৱা কৰিব পাৰে। এই দোৱাটি মই কৈ দি আছোঁ, আপুনি পাৰিলে লিখি ল'ব, আপুনি চাইও পঢ়িব পাৰে, কোনো কথা নাই। যেতিয়া হাত তুলি দোৱা কৰে তাৰে আগত আপুনি চাই লৈ, আপুনি কাগজত লিখি চাই পঢ়ি লৈ তাৰপিছত আপুনি হাত তুলি দোৱা কৰিব পাৰে, তাতেও কোনো প্ৰব্লেম নাই। দোৱাটি হৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শিকাই দিছে, ছলাতুল হাজত নামাজ পঢ়ি এই দোৱাটি তোমালোকে পঢ়িবা। লা ইলাহা ইল্লাল্লাহুল হালিমুল কারীম সুবহানাল্লাহি রাব্বিল আরশিল আযীম আলহামদুলিল্লাহি রাব্বিল আলামিন আসআলুকা মুজিবাতি রাহমাতিক ওয়া আযাইমা মাগফিরাতিক ওয়াল গনিমাতা মিন কুল্লি বিররি ওয়াস সালামাতা মিন কুল্লি ইসম লা তাদা লানা যামবান ইল্লা গফারতা ওয়ালা হাম্মান ইল্লা ফাররাজতা ওয়ালা দাইনান ইল্লা কাযাইতা ওয়ালা মারদান ইল্লা শাফাইতা ওয়ালা হাজাতান মিন হাওয়াইজিদ দুনিয়া হিয়া লাকা রিদান ইল্লা কাযাইতাহা ইয়া আরহামার রাহিমিন। এই দোৱাটি আপুনি চাই পঢ়ি লৈ তাৰপিছত হাত তুলি দোৱা কৰিব পাৰে। আৰু যদি আপোনাৰ মুখস্থ আছে তেতিয়াহ'লে আপুনি হাত তুলি দোৱা কৰোঁতেই প্ৰথমতে এই দোৱাটি পঢ়ি ল'ব, তাৰপিছত আপোনাৰ নিজৰ ভাষাত আপুনি কি বিচাৰে। ল'ৰা ছোৱালী এক্সাম দি আছে, মই এক্সাম দিম, ইয়া আল্লাহ তুমি মোৰ জেহেন খুলি দিয়া, মই যিখিনি পঢ়ি আছোঁ ইয়াদ ৰাখাৰ তুমি তৌফিক দিয়া, মোৰ অমুক সমস্যা হৈ আছে তুমি সমাধান কৰি দিয়া, আধৰুৱা সপোনবোৰ তুমি পূৰা কৰি দিয়া। নিজৰ যিকোনো উদ্দেশ্যটো মনত ৰাখি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিব। ছলাতুল হাজতৰ 2 ৰাকাত নামাজ পঢ়ি আপুনি যি বিচাৰে আল্লাহ তাআলাই সেয়া আপোনাক দান কৰিব, উদ্দেশ্যত আপুনি সফল হ'ব পাৰিব। ইয়াৰ পিছত ছলাতুত তসবিৰ 4 ৰাকাত নামাজ, ছলাতুত তসবিৰ 4 ৰাকাত নামাজৰ ইমানেই ফজিলত হয়। এই নামাজ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতৰ খুৰায়েক হযৰতে আব্বাস ৰাদিয়াল্লাহু আনহুক এই নামাজ শিকাই দিছিল। নামাজৰ নিয়ম কানুন কৈ দিয়াৰ পিছত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, হে মোৰ চাচা আপুনি পাৰিলে ডেইলি এই নামাজ পঢ়িব, যদি নোৱাৰে সপ্তাহত এদিন পঢ়িব, যদি সপ্তাহত নোৱাৰে মাহত পঢ়িব, মাহত নোৱাৰিলে বছৰত পঢ়িব। হে মোৰ মৰমৰ চাচা আপুনি যদি বছৰতো নোৱাৰে জীৱনত এবাৰ হ'লেও এই নামাজ আপুনি পঢ়িব, যি নামাজ পঢ়িলে আল্লাহ তাআলাই আপোনাৰ জীৱনৰ 10 ধৰণৰ গুনাহ মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব। আল্লাহু আকবার। আপোনাৰ জীৱনৰ সৰু ডাঙৰ জানা নাজানা গোপন প্ৰকাশ্য যিমান ধৰণৰ গুনাহ আছিল আগৰ পিছৰ সকলো গুনাহ মাফ কৰি নিষ্পাপ মাসুম কৰি দিব। সুবহানাল্লাহি বিহামদি। সেই কাৰণে আমি সকলোৱে চেষ্টা কৰিম এই নামাজটো যাতে আমি পঢ়িব পাৰোঁ। ছলাতুত তসবিৰ 4 ৰাকাত নামাজত 300 বাৰ তিসৰা কলিমা পঢ়িব লাগে। কোন সময়ত কেনেকৈ পঢ়িব লাগে গোটেইখিনি কৈ দি আছোঁ। আপুনি প্ৰথমতে নিয়ত কৰিব এনেকৈ, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 ৰাকাতি ছলাতিত তাসবিহি নাফলি মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিশ শৰীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰিব বা নিজৰ ভাষাত এনেকৈ ক'ব, মই আল্লাহৰ ৱাস্তে ছলাতুত তসবিৰ 4 ৰাকাত নফল নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার। এনেকৈ নিয়ত কৰিলে হ'ব। তাৰপিছত সানা পঢ়ি কেৰাত পঢ়াৰ আগত হিচাপ ৰাখিব, কেৰাত পঢ়ার আগত আপুনি 15 বাৰ তিসরা কলিমা পঢ়িব, সুবহানাল্লাহ আলহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াৰ পিছত আপুনি কেৰাত পঢ়িলে আউযুবিল্লাহ বিসমিল্লাহ সূরা ফাতিহা অন্য যিকোনো সূরা পঢ়িলে, তাৰ পিছত রুকুত যোৱাৰ আগত 10 বাৰ আকৌ তিসরা কলিমা পঢ়িব, সুবহানাল্লাহ আলহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 25 বাৰ হৈ গ'ল। তাৰপিছত আল্লাহু আকবার কৈ আপুনি রুকুত যাব, রুকুর তসবিহ সুবহান রব্বিয়াল আযীম 3 বাৰ পঢ়াৰ পিছত তিসরা কলিমা আকৌ 10 বাৰ পঢ়িব, সুবহানাল্লাহি আলহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 35 বাৰ হ'ল। তাৰপিছত সামি আল্লাহু লিমান হামিদা কৈ থিয় হৈ যাব। পূৰ্ণ সিধা হোৱাটো ওয়াজিব।
থিয় হৈ ৰব্বানা লাকাল হামদ পঢ়িব। তাৰপিছত আকৌ 10 বাৰ তিসৰা কলিমা পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 45 বাৰ হৈ গ'ল। তাৰপিছত আল্লাহু আকবৰ কৈ আপুনি সিজদাত যাব। সিজদাৰ তসবিহ সুবহান ৰাব্বিয়াল আ'লা 3 বাৰ পঢ়াৰ পিছত তিসরা কলিমা আকৌ 10 বাৰ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 55 বাৰ হৈ গ'ল। ইয়াৰ পিছত আল্লাহু আকবৰ কৈ বহিব, দুই সিজদাৰ মাজত বহাটোক জলসা বোলে। ইয়াত বহি আল্লাহুম্মা গফিৰলি ওয়াৰহামনি ওয়াহদিনি ওয়াৰজুকনি ওয়াআফিনি এই দোয়াটি পঢ়িব। তাৰপিছত আকৌ 10 বাৰ তিসরা কলিমা পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 65 বাৰ হৈ গ'ল। তাৰপিছত দ্বিতীয়বাৰ আল্লাহু আকবৰ কৈ সিজদাত যাব। সিজদাৰ তসবিহ সুবহান ৰাব্বিয়াল আ'লা 3 বাৰ পঢ়াৰ পিছত আকৌ 10 বাৰ তিসরা কলিমা পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহ শুদ্ধ কৰি সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। এনেকৈ এক রাকাত নামাজত 75 বাৰ তিসরা কলিমা পঢ়া হ'ল। এনেকৈ 4 রাকাত নামাজত 300 বাৰ তিসরা কলিমা পঢ়া হ'ব। নামাজৰ পিছত আপুনি হাত তুলি আল্লাহ তাআলাৰ ওচৰত যি দোয়া কৰে আল্লাহ তাআলাই কবুল কৰিব। জীৱনৰ সকলো ধৰণৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব। সৰু ডাঙৰ গোপন প্ৰকাশ্য জানা নাজানা আগৰ পিছৰ যিমান গুনাহ হৈছিল সকলো গুনাহ আল্লাহ তাআলাই মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব। আল্লাহু আকবার। সেইকাৰণে এই সলাতুত তসবিহ নামাজ ডেইলি পঢ়িব নোৱাৰিলেও কমসে কম ফজিলতপূৰ্ণ ৰাতিসমূহত, বৃহস্পতিবার দিন গৈ ৰাতি, শুক্ৰবাৰৰ ৰাতি, শবে বাৰাত, শবে কদৰ, মাহে ৰমজানৰ ৰাতি এই নামাজ আমি পঢ়িব লাগে, এই নামাজৰ ইহতিমাম কৰিব লাগে। ইয়াৰ পিছত তাহাজ্জুদৰ নামাজ, গোটেই বছৰটো যদিও তাহাজ্জুদৰ নামাজ পঢ়া নাই কমসে কম শবে বাৰাতৰ ৰাতি আপুনি তাহাজ্জুদৰ নামাজ মিছ নকৰিব। তাহাজ্জুদৰ নামাজ কমসে কম 2 রাকাত আৰু অতিৰিক্ত 12 রাকাত পঢ়িব পাৰি। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 8 রাকাত তাহাজ্জুদৰ নামাজ পঢ়িছিল, বেছিভাগ ৰিৱায়াতত আহিছে। সেইকাৰণে আপুনি 8 রাকাত তাহাজ্জুদৰ নামাজ পঢ়িব। তাহাজ্জুদৰ নামাজ ইশা নামাজৰ পিছৰ পৰা ফজৰৰ আগলৈকে গোটেই ৰাতিৰ ভিতৰত যেতিয়াই সুবিধা হয় আপুনি পঢ়িব পাৰে। কিন্তু শ্ৰেষ্ঠ সময় হৈছে ৰাতি 2:30, 3টা, 3:30 এনেকুৱা সময়ত ৰাতিৰ শেষ ভাগত এই নামাজ পঢ়িব লাগে। ফজৰৰ আগে আগে, ফজৰৰ ৰক্ত যেতিয়া আৰম্ভ হোৱা নাই তাৰে আগে আগে যদি আপুনি তাহাজ্জুদৰ নামাজ পঢ়ে বেছি ভাল হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰাতিৰ 2 ভাগ যেতিয়া শেষ হৈ যায় শেষ ভাগত এই নামাজ পঢ়িছিল। আপুনি 2 রাকাত কৰি নিয়ত কৰিব। তাহাজ্জুদ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতিত তাহাজ্জুদি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার। নিজৰ ফাখাত ক'লে মই আল্লাহৰ ওয়াস্তে তাহাজ্জুদৰ 2 রাকাত নফল নামাজ পঢ়ি আছোঁ। তাহাজ্জুদৰ নামাজটো নফলো হয় আকৌ সুন্নতো হয়। কিছু কিছু উলামা লিখিছে তাহাজ্জুদৰ নামাজ সুন্নত হয়। যদি আপুনি ডেইলি পঢ়ে তেতিয়াহ'লে সুন্নতৰ নিয়ত কৰিব, আৰু যদি কেতিয়াবা পঢ়িছে তেতিয়াহ'লে নফল বুলিয়ে নিয়ত কৰিব। আৰু এই নামাজ যিকোনো সূৰা দি আপুনি পঢ়িব পাৰে। এই ৰাতি নামাজৰ বাহিৰে আপুনি বেছি বেছি জিকিৰ কৰিব, দুৰুদ শৰীফ বেছি বেছি কৰি পঢ়িব। আৰু এটা দোয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শিকাই দিছে, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি। এই দোয়াটি বেছি বেছি পঢ়িব। অলপ পিছে পিছে আপুনি কেতিয়াবা নামাজ পঢ়ি আকৌ ঘূৰি ফুৰিব তসবিহ লৈ, সুবহানাল্লাহ সুবহানাল্লাহ জিকিৰ কৰিব, আলহামদুলিল্লাহ জিকিৰ কৰিব, আল্লাহু আকবার জিকিৰ কৰিব, লা ইলাহা ইল্লাল্লাহ জিকিৰ কৰিব, ইস্তিগফাৰ পঢ়িব, আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাইহি। এনেকুৱাকৈ তসবিহ লৈ জিকিৰ কৰি থাকিব, দুৰুদ শৰীফ পঢ়ি থাকিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আপুনি গোটেই ৰাতিটো নামাজ পঢ়িব, তসবিহ তাহলিল কৰিব, জিকিৰ কৰিব, গোটেই ৰাতিটো এনেকৈ পাৰ কৰিব। আল্লাহ ৰাব্বুল আলামিন জীৱন পৰিৱৰ্তন কৰি দিব। মহান আল্লাহ তাআলা আমাক সকলোকে এই ৰাতিৰ হক আদায় কৰাৰ তৌফিক দান কৰক। এই ৰাতি বেছি বেছিকৈ ইবাদত কৰি আল্লাহৰ খাজানাৰ পৰা হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।